এজনে কমলা প্ৰতি পৰভাতে নিন্দ্ৰ মানে এটা টোটেল মিলাই মিলি আপোনাৰ 2500 বাৰ মান ভাওনা কৰিলে হল আমি ভাওনা ইমান চোৱাই নাই আজিলৈকে 2500 বাৰ নমস্কাৰ মই পল্লৱ স্বাগতম আপোনালোকৰ মোৰ ইউটিউব চেনেল এছপি বল পল্লৱলৈ আজি এজন বিশেষ মানুহক লগ পালোঁ ৰাজেন ভৰালী দেৱ নমস্কাৰ জনাইছোঁ প্ৰথমতে আপোনাক আৰু আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ তেওঁৰ লগত মানে তেওঁৰ কথা কেইটামান শুনিলোঁ আৰু শুনি পেলাই কথাকেইটা ভাল লাগিলে আৰু ভাবিছোঁ কথাকেইটা আপোনালোককো জনাওঁ প্ৰথমতে মই তেওঁৰ চিনাকিটো দি লৈছোঁ তেখেত তিয়ক কলীয়াপানীৰ আউনীআটী শাখা সত্ৰৰ এজন ভকত বৈষ্ণৱ গতিকে তেখেতৰ পৰা প্ৰথমতে আমি এইটো কথাই জানিম যে আউনীআটী সত্ৰলৈ আপুনি কেতিয়া আহিলে আউনীআটী সত্ৰলৈ ধৰক অহা মই এতিয়া 17 বছৰ হৈছে এই 17 বছৰ কালত আপুনি যেতিয়া আহিছিলে 17 বছৰ হ'ল এই 17 বছৰত আপুনি কেনেকৈ মানে মনটো কৰিলে যে মই তালৈ যাম আউনীআটী সত্ৰলৈ আহিম আচলতে মই আগতে মই সত্ৰৰ বা যাম বুলি মই মনতে ভবা নাছিলোঁ কিন্তু মই প্ৰথমতে যেতিয়া ৰংৰসৰ সঁফুৰা কিতাপখন লিখিছিলোঁ তেতিয়া মোৰ বন্ধু এজন আছিল তামোল চেকা তেখেতক পঢ়া তাৰপৰা তেখেতক ক'লো মই কিতাপ এখন লিখিছোঁ এনেকৈ আমাৰ জাজি কলেজৰ কোনোবা এজন ভাল অসমীয়া বিভাগৰ অধ্যাপকক চিনাকি কৰি দিবা তেতিয়া তেখেতে ক'লে বোলে অধ্যাপকো নালাগে আমাৰ আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে চাই দিব মই তেতিয়া ভাবিলোঁ যে মই সাধাৰণ সৰুকৈ কিতাপ এখন লিখিছোঁ যে সত্ৰাধিকাৰ প্ৰভু চাব জানো তেখেতে ক'লে বোলে চাব এইবিলাক আধ্যাত্মিকৰ দেশত প্ৰভু ঈশ্বৰে ভাল পায় গতিকে লৈ আনিলে মানে সেই কিতাপখনৰ কাৰণেই মোৰ সত্ৰাধিকাৰ লগত ধৰক আন্তৰিকতা হ'ল আৰু সত্ৰাধিকাৰে মোক ধৰক থকাৰ ব্যৱস্থাটো নিজেই কৰি দিলে আপুনি এতিয়া ইয়াতে থাকো এনেই আপোনাৰ আচল ঠিকনাটো কি মোৰ ধৰক জাজি তামোলচিগা ভৰালী গাঁও তাতে মোৰ জন্ম তামোলচিগা আপুনি যেতিয়া আপোনাৰ মানে এটা কথা মই জানিব পাৰিলোঁ আপুনি ভাওনাৰ প্ৰতি অলপ বেছিকৈ আকৃষ্ট হৈছিলে আৰু বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিছে আপুনি কি চৰিত্ৰ ৰূপায়ণ কৰিছে মই ধৰক সূত্ৰধাৰ মই ধৰক 1400 ওপৰ হ'ল 1400 ওপৰ হয় তাৰপিছত দক্ষযজ্ঞৰ যিখন ভাওনা সতীৰ দেশ সেইখন সতীৰ চৰিত্ৰটো মই একেলেঠাৰিয়ে 55 বাৰ কৰিছোঁ এটা পাৰ্টিত 35 বাৰ কৰিছোঁ সেইটো ৰেগুলাৰ পাৰ্টি আমি জাজি তামোলচিগা বামচাঙীয়াগা প্ৰগতিশীল যুৱ সংঘ 35 বাৰ আৰু বাকীবিলাক ধৰক বেলেগ ভাওনাৰ দলটোলৈ নিয়ে তাত কৰিলোঁ সাবিত্ৰী ভাওনাৰ ধৰক মই প্ৰায় 99 বাৰমান সেইটো চৰিত্ৰ কৰিছোঁ ৰুক্মিণী কৰিছোঁ তাৰপিছত সত্যভামা কৰিছোঁ প্ৰত্যেক ভাওনাৰ কৰি ধৰক 922 বাৰ নে 23 বাৰ মোৰ নাইট চৰিত্ৰ মানে এটা টোটেল মিলাই মিলি আপোনাৰ 2500 বাৰ মান ভাওনা কৰিলে হ'ল আমি ভাওনা ইমান চোৱাই নাই আজিলৈকে 2500 বাৰ বাৰু এতিয়া আৰু এটা কথা সুধোঁ আপোনাৰ প্ৰিয় ভাওনাৰ আটাইতকৈ প্ৰিয় নাৰী চৰিত্ৰটো কি সাবিত্ৰী বচন এষাৰ শুনাব নেকি বচন আছে মুখস্থ ইমান নোহোৱা নহয় কি যে পবিত্ৰ উদ্যান কানন এই উদ্যানৰ মাজে মাজে নানা হৰিণাৰ পোৱালি ছবিবোৰ চাই এনেই মোৰ মনটো পবিত্ৰ লাগে যে এই পবিত্ৰতাৰ মাজত থাকিলে নিজকে মই আপোন পাহৰা হৈ যাম সাবিত্ৰী সত্যবান ভাওনাখন চাই ভাল লাগে ময়ো চাইছোঁ আৰু এটা কথা সুধোঁ সাবিত্ৰী সত্যবানৰ কোনটো চৰিত্ৰ আটাইতকৈ মানে কোনটো মানে চিন বুলি মানে কি বুলি ক'ম এতিয়া কোনটো অংশ ভাওনাখনৰ আটাইতকৈ বেছি ভাল লাগে আপোনাৰ বেছি ভাল লাগে মোৰ ধৰক যেতিয়া সত্যবানৰ যেতিয়া সাবিত্ৰীক দেখা দেখি হৈ গ'ল যে সত্যবান ধৰক সাবিত্ৰীয়ে দেখিলে মনে ভবা মতে স্বামী হিচাপে পাবলৈ ইচ্ছা কৰিলে কিন্তু এই কথাটো যেতিয়া পিতৃক কৈছিলেগৈ পিতৃয়ে অশ্বপতিক কৈছিল যে পিতা মই মনে পাৰে বিচৰা স্বামীজন পালোঁ কিন্তু তেতিয়া পিতাকে কৈছিল তই নামটোহে কাঢ়িছা মইতো কোনো দেখা নাই এই মই নাৰদে যেতিয়া গৈ উপস্থিত হৈ কৈছিল যে সত্যবান অল্প আয়ুস আমুকৰ তিথিৰ দিনা সত্যবানক সৰ্পদংশন কৰিব মৃত্যুবৰণ হ'ব তেতিয়া পিতৃয়ে কৈছিল যে তই দেৱৰ্ষি নাৰদৰ কথাটো শুনিলি শুনাৰ পিছত তই মনৰ আশাটো ত্যাগ কৰ তেতিয়া কৈছিল যে কোনো দ্ৰব্যই মোৰ এই বাধাটো মই কেতিয়াও নামানো এবাৰ মনতে মই যাক স্বামী বুলি ভাবিলোঁ তেওঁকেই যেতিয়া আৰু মই দ্বিতীয়জনক কোনো দিনেই
স্বামীৰূপে ভাবিব নোৱাৰোঁ। এইটো অলপ দেউতাকৰ আগত ধৰক দেউতাকে নিদিয়ে, তেওঁ যাবলৈ ইচ্ছা কৰিছে, কাৰণ সাবিত্ৰী এগৰাকী সতী, সত্যবানক স্বামীৰূপে পোৱাটো বাঞ্ছা কৰিলেই। কিন্তু তাৰপিছত পিতৃ মাতৃয়ে যেতিয়া আনলৈও দিয়ে, যিগৰাকী নাৰীয়ে মনৰ সৎ উদ্দেশ্যটো ত্যাগ কৰি আনৰ কথাত পতিয়ন গৈ আকৌ যে দ্বিতীয়বাৰ স্বামীৰূপে পাবলৈ মন নকৰে, এইটো এটা গাম্ভীৰ্যপূৰ্ণ, বহুত বুজাহে বুজিব। এইটো বহুত যি ভাওনাখন এবাৰ যি আৰম্ভণিৰ পৰা শেষলৈকে চাব তেওঁ বুজিব। আপোনাক এটা কথা কওঁ, মই অশ্বপতি চৰিত্ৰটো কৰিছিলোঁ, সাবিত্ৰীৰ পিতৃ। এটা মানে কি কৰুণ চৰিত্ৰ, মানে কি তেওঁক ধৰক বন্দী কৰিও ৰাখে, পাছত তেওঁক মোকলাই নিয়ে, তেনেকে সত্যবানে মোকলাই নিয়ে। এতিয়া আপুনি হাবিধি সত্যবান আৰু কি কি ভাওনা কৰিছে? আপোনাৰ ধৰক আমাৰ হেৰি কৰিছোঁ, দ্বাৰকা লীলা কৰিছোঁ, তাৰপিছত এইটো মালাৱতী উপাখ্যান, ৰুক্মিণী হৰণ, তাৰপিছত দণ্ডী পৰ্ব, তাৰপিছত ভীষ্ম সৰসজ্যা, তাৰপিছত এইবিলাক আছে ভাওনা, যথেষ্ট ভাওনা আছে, দুৰ্ণপৰ্ব, অভিমন্যু বোধ, এনেকুৱাবিলাক আছে। এতিয়া আপুনি এটা কথা গম পালো যে আপুনি পুৰাণ, আখ্যান, ৰামায়ণ, মহাভাৰত এই সকলোবিলাকৰে কৰিছে। এতিয়া এটা মোক কথা কওক, আপুনি এই পুৰাণ, আখ্যান, ৰামায়ণ, মহাভাৰত এইবিলাকৰ ভিতৰত কিহৰ মানে ভাওনা আটাইতকৈ চাই বা কৰি বেছি ভাল পায়, বা নিজকে মানে ফূৰ্তি পায় যে মই এইটো চৰিত্ৰ কৰিলে মোৰ ফূৰ্তি পাওঁ, বা এখন ভাওনা চাই মই বেছি ভাল পাওঁ? এইটো ধৰক আখ্যানটো এটা সীমাবদ্ধ। আখ্যানত আপোনাৰ ভাওনাৰ জাকজমকতা আপুনি কথাৰ বাহিৰ কৰিব নোৱাৰে। এইটো ধৰক আখ্যানৰ ভিতৰত থাকিব। যিবিলাক উপাখ্যানত আপোনাৰ আনন্দটো বেছি থাকে, আপুনি ভাওনাৰ ৰহণ এটা লগাব পাৰে, যে দৃশ্যটোৰ প্ৰতি সাদৃশ্য এটা আপুনি আৰু এটা দৃশ্য দীঘলীয়া কৰিব পাৰে। কিন্তু তাত ধৰক আপোনাৰ জনাখিনিৰ কাৰণে ধৰক আখ্যানতেই সন্তুষ্ট থাকিবলৈ মন কৰে। কিন্তু আজিকালি ধৰক সকলোৱে চাই ভাল পায়, যিমানে বেশ পোছাকৰ বাহাদুৰি বেছি, যিমানে ধুনীয়া বা দোহাৰৰ গীত মাতৰ আকৰ্ষণটো বেছি, কিন্তু সীমাৰ ভিতৰত নাথাকিবও পাৰে, কিন্তু আন্তৰিকতাটো বেছি বাঢ়ি যায়। কিন্তু জনাবিলাকে আখ্যানতে সীমাবদ্ধ থাকে, কিন্তু উপাখ্যান বুলিলে ধৰক আৰু অলপ মুকলি কৰিব পাৰে। কিন্তু এতিয়া মনটো ভাল লাগিব আপোনাৰ উপাখ্যানতহে। এতিয়া আপুনি ক'লে যে নাৰী চৰিত্ৰৰ ভিতৰত সাবিত্ৰী, আৰু পুৰুষ চৰিত্ৰৰ ভিতৰত মই ভাল পোৱা কথাটো কৈছে নেকি? আটাইতকৈ কোনটো চৰিত্ৰ বেছি ভাল লাগে ভাওনা ক্ষেত্ৰত? ভাওনাবিলাকৰ আটাইতকৈ ধৰক ভাওনাৰ চৰিত্ৰটো মই এনেই পুৰুষ চৰিত্ৰ মই এনেই ভাল পাওঁ। মানে ধৰক দাম্ভিকতা বা ভাওনাৰ যিটো মানে আমি ভাওনা চাইছোঁ, আমি অহংকাৰী বুলি আমি কৈছোঁ, যে অহংকাৰটো আপোনাৰ এটা গুণৰ ভিত্তিতে হয়। কিন্তু ভাওনাৰ এনেই মই পুৰুষৰ চৰিত্ৰৰ ভিতৰত এনেই ভাওনাৰ জগতখনত এনেই হিৰণ্যকশিপুৰ ভাল লাগে। আচলতে হিৰণ্যকশিপুৰ চৰিত্ৰটো এটা এনেকুৱা চৰিত্ৰ, মোৰ মতে দেই, বেলেগৰ মতে নহয়, মই যিটো মানে ভাওনাখন চাই গম পালো, হিৰণ্যকশিপুৰ প্ৰথমতে এজন ধাৰ্মিকেই আছিল, কিন্তু তেওঁৰ যেতিয়া ভাতৃৰ মৃত্যু হ'ল, মৃত্যুৰ পিছতহে তেওঁ মানে অধৰ্মটো ল'লে, বেছি প্ৰতিশোধমূলক হৈ গ'ল। ইভাগে তেওঁতো এজন ধাৰ্মিক ৰজা আছিলে, গতিকে আৰু এইটোতো নিয়তি এটা খেল আছিলে যে দিতিৰ গৰ্ভত যি জন্মগ্ৰহণ কৰিব তেওঁ অসুৰেই হ'ব, কেতিয়াও সুৰ হ'ব নোৱাৰে। এতিয়া ধৰক দেৱতাসকল সুৰ হ'ল আৰু বাকীসকল অসুৰ হ'ল। আৰু এটা চৰিত্ৰ আছে, আপুনি সেই চৰিত্ৰটোৰ বিষয়ে কি ক'ব? কৰ্ণৰ চৰিত্ৰটো ধৰক বেয়া বুলি কোনো ক'ব নোৱাৰে। কৰ্ণৰ যিহেতু ধৰক মই কাৰ সন্তান, কৰ্ণটো ক'বই নোৱাৰে। যেতিয়া সকলো পাণ্ডৱৰ নিশেষ খবৰ হোৱাৰ উপক্ৰম হৈ গ'ল, তেতিয়া গম পাইছে, কুন্তীয়ে পৰিচয়টো দিলে যে তুমি মোৰ পুত্ৰ। কিন্তু এইটো কাৰণে ভাল লাগে যে আপুনি মোক এইটো সময়তে পৰিচয়টো দিলে, যিটো মোৰ অন্তিম সময়, মই ইপাৰো হ'ব নোৱাৰো, সিপাৰো হ'ব নোৱাৰো। গতিকে মই পিতৃলে চালেও মৰো, মই মাতৃলে চালেও মৰো। গতিকে এইটো সময়ত আৰু মোৰ কোনো উপায় নাই, সত্য পথত আছে যে মই যিটো অংগীকাৰ কৰিলো, মুখৰ পৰা যেনেকে শব্দ ওলাই গ'লে ঘূৰি নাহে, মুখৰ বচন যিটো আছিলে সেইটোতে ৰাখি গ'ল। ধনুকাৰ যেতিয়া এৰি দিয়ে, সেই ধনুকাৰ কেতিয়াও ঘূৰি নাহে। গতিকে মোৰ মুখৰ শব্দ যেতিয়া বাহিৰ হৈ গ'ল, এই শব্দ আৰু মোৰ মুখে আহি কেতিয়াও গৰ্ভত আকৌ ঘূৰি নাহে। যিটো মই প্ৰতিজ্ঞা কৰিলো, প্ৰতিজ্ঞাতেই বদ্ধ থাকিম। কিন্তু সেইটোৱে আচল বিপদৰ বন্ধু, উদ্ধাৰ কৰিবলৈ যিটো প্ৰতিজ্ঞা কৰিলে তাতেই সন্তুষ্ট। এইটো আছে না, বিপদৰ বন্ধুহে আচল বন্ধু। গতিকে বিপদৰ সময়ত দুৰ্যোধনক লগ দিলে, বিপদে দুৰ্যোধনে আদৰি ল'লে। যিখিনি পিতৃ মাতৃ
মৰম চেনেহ আছে না সেইটো তেওঁ অনুভৱ কৰিব নোৱাৰে কিন্তু যেতিয়া দ্ৰোণাচাৰ্যই অস্ত্ৰ শিক্ষা নিদিলে কোনো পৰিচয় নাই গতিকে ইমানখিনি ত্যাগ কৰাৰ পিছত যেতিয়া কৌৰৱৰ দুৰ্যোধনে আদৰি ল'লে কিন্তু বিদায় মুহূৰ্তততো তেনে এজন আশ্ৰয়দাতাক কেতিয়াও নিৰাশ্ৰয় কৰিব নোৱাৰিলে কিন্তু কৰ্ণ চৰিত্ৰটো সেইকাৰণে ভাল লাগে আৰু এতিয়া ভাওনাৰ পৰা কিছু আঁতৰি আহিছো আপুনি গীত গায় গাওঁ কেনেকুৱা ধৰণৰ গীত গায় মই বৰগীতৰ পৰা ধৰক একদম দিহানামলৈকে মই দিহানামলৈকে গায় অকণমান দেৰি আগতে শুনিছিলো তেজৰে কমলাৱতী শুনিছিলো অকণমান গাই শুনাব দিম দুখাৰী বেছি নহয় তেজৰে কমলাৱতী পৰভাতে নিন্দ্ৰ তেৰি চান্দ মুখ পেশু উঠৰে গোবিন্দ ও তেজৰে কমলাৱতী পৰভাত নিন্দ্ৰ ধন্যবাদ জনাইছো আপোনাক লগ পাই ভাল লাগিল আৰু আপোনাৰ কণ্ঠটি ইমানেই শুৱলা যে আচলতে কি শুনিলে শুনি থাকিবলৈ মন যায় বহুত শুৱলা আৰু আপোনাক আমাৰ লগ পাই বহুত ভাল লাগিল আৰু আমাৰ ইয়ালৈ অহাৰ বাবে বহুত ধন্যবাদ জনাইছো